কি হ'ল কি লাগে 2 দিনৰ পৰা একো খোৱা নাই কিবা এটা সহায় কৰক না দাদা নাই 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 শুনকচোন অলপ শুনক ইমান সুস্থ সবল ল'ৰা তুমি কিয় ভিক্ষা খুজিব লাগে এনে কাম কৰি ল'ব কামৰতো অভাৱ নাই বহুত কাম আছে তোমাৰ কিবা অসুখ বিসুখ কিবা আছে নেকি একোতো নোহোৱা নাই কিয় তোমাক ভিক্ষা খুজিব লাগে তুমি য'ত খুজিব লাগে তাতে খুজিব লাগে মোক খুজি লাভ নাই ওপৰত তেতিয়া আপোনাক ওপৰলে আপোনাক দিব এনেকে ঘূৰি ফুৰিব নালাগে গম পাইছে নিশ্চয় মই কিবা এটা ভুল কৰিছোঁ মোক মানুহৰ পৰা খুজিব নালাগে মানুহে কি দিব এই কথাটো সত্য মই আজিৰ পৰা খুজনে ওলাৰ পৰা খুজিম মানুহৰ পৰা আজিৰ পৰা আৰু মই নুখুজো মই কি এনেকুৱা ভুল কৰিছোঁ এইখন পৃথিৱীত মোৰ অভাৱ দূৰে নহয় মই খুজিব লাগে কাৰ পৰা খুজি আছো কাৰ পৰা মই আজিৰ পৰা মানুহৰ পৰা একোই নুখুজো যি খুজিব লাগে মই ওপৰ আল্লাহৰ পৰা খুজিম ইয়া আল্লাহ মোক কিবা এটা হেল্প কৰা সেই মানুহজনৰ কি হৈছে সি কিবা আল্লাহৰ ওচৰত কিবা খুজি আছে অলপ আগবাঢ়ি পেলাই চাওঁ কি হৈছে তেখেতৰ মদত কৰা আল্লাহ হেৰি ইফালে আহাচোন কি হৈছে ইমান মন মাৰি আছা মই সেই তাৰ পৰাই তোমাক চাই আছো কিবা তোমাৰ নিজৰ ওপৰতে তোমাৰ কিবা দগ দি আছা আৰু কিবা কিবি মানে মন বেজাৰ হৈ বহি আছে কি হৈছে তোমাৰ কোৱাচোন কোৱা হয় দাদা মই বহুত অভাৱত পৰিছোঁ দাদা অভাৱ মানে এনেকুৱা মই চাওক আগতে মোৰ ব্যৱসায় পাতি ভালে আছিল মানে কিবা কিবি মানে জুৱা থোৱা মানে অলপ খেলাইছিলোঁ দাদা মোৰ ভুলৰ কাৰণে আজি ইমান অভাৱ হ'ল মানে মই আৰু ব্যৱসা কৰিব নোৱাৰোঁ ছাকচেছ কৰিব মই এতিয়া মানুহৰ ওচৰত ভিক্ষা কৰি কৰি খাব লগা হৈছে হয় তোমাৰ গোটেই কথাখিনি মই শুনি আছোঁ আৰু সেই তাৰ পৰাই তোমাক মই লক্ষ্য কৰি সেইকাৰণে তোমাক সুধিলোঁ কি হৈছে তোমাৰ আজি মই এটা কথাই ভাল লাগিছে ইমান দিনে তুমি মানুহৰ পৰা খুজি আছা আজি তুমি আল্লাহৰ পৰা খুজিছা ওপৰৱালাৰ পৰা খুজিছা গতিকে তোমাৰ এই কথাখিনি মোক মন চুই গৈছে গতিকে তুমি চিন্তা নকৰিবা মোৰ বহুত ব্যৱসায় আছে তোমাক মোৰ ব্যৱসায়ত তোমাক পাৰ্টনাৰশ্বিপ হিচাপে ল'ম আৰু তুমি মোৰ ব্যৱসায়ত সহযোগী হিচাপে থাকিব লাগিব ধন্যবাদ দাদা আপুনি মোক নাপায় ইমান হেল্প কৰাৰ কাৰণে মই বহুত অভাৱ হৈ আছোঁ দাদা আপুনি হেল্প কৰাৰ কাৰণে মই বহুত ধন্যবাদ আপোনাৰ কথা মই জীৱনত পাহৰিব নোৱাৰিম আৰু আপুনি যেনেকৈ যি কাম দিব মই কৰিম দাদা আপুনি মোক এটা কাম দিব দাদা কাম দিব তোমাক মই এই সুযোগটো দিয়া নাই তোমাক সেই ওপৰৱালাই এই সুযোগটো দিছে জীৱনত তুমি কিবা এটা কৰি দেখুওৱাৰ কাৰণে এই ওপৰৱালাই তোমাক এটা পৰীক্ষা কৰিছে গতিকে তুমি আহা আজিৰ পৰা মোৰ লগত একেলগে পাৰ্টনাৰশ্বিপত কাম কৰিবা দাদা আপোনাৰ ভাড়া যে 3 মাহৰ বাকী আছিল ভাড়াটো আজি দিব লাগিব ভালে হৈছে আজি ইয়াতে লগ পাইছোঁ ফোন কৰিলেতো ৰিচিভ নকৰা বাজাৰখন চাওকচোন তোমাৰ খালী হৈ গৈছে মই কি কৰিম মই কেনেকৈ পইচা দিম কওকচোন অলপ টাইম দিব লাগিব মই ইমান টাইম মানে আপোনাক আজি 3 মাহৰ পৰাই মই সময় দি আছোঁ বজাৰখনতো কম বেছিকৈ চলিয়ে আছে আৰু মই যিহেতু বজাৰখন আপুনি আগতে চাই লৈছে এতিয়া আপোনাৰ দায়িত্ব অহাৰ পিছত বজাৰখন নচলা হৈছে তাতে মই কিডাল কৰিম তথাপি মানুহ হিচাপে অলপ চাব লাগিব আমাক নাই আপুনি 3 মাহৰ পৰা ভাড়া দিয়া নাই চাওকচোন আপুনি কেনেকৈ খালী হৈ গৈছে কেনেকৈ মই দিম আপুনি মোৰ ফোনো ৰিচিভ নকৰে আপোনাক আজি টকা দিবই লাগিব পাই নাই কি কৰিম নহ'লে আপোনাক খালী কৰিব লাগিব আজি টকা দিবই লাগিব এইটোতো বহুত ডাঙৰ কথা হ'ল ইমান টাইম ল'ব নাই মই আৰু সময় দিব নোৱাৰোঁ আপুনি যদি এনেকুৱা অসুবিধা হৈ আছে আপুনিতো ফোনটো ৰিচিভ কৰিব লাগিছিলে ইয়াতে কিবা এটা হৈছে চাওকচোন হয় যিহেতু কালি আকৌ বজাৰ আছে আপুনি 3 মাহৰ ভাড়া আজি ক্লিয়াৰ কৰিব লাগিব যদি নহয় আপুনি কালিৰ পৰা বজাৰত আহিব নোৱাৰিব আৰু যেনেকৈ হওক আজি ক্লিয়াৰ কৰিবই লাগিব 3 মাহ সময় লৈছিল আপুনি যদি ফোন ৰিচিভ কৰিলে হয় তথাপিও এটা বেলেগ কথা আপুনিতো মোক ফেচে নকৰে কিবা এটা হৈছে লগত কিবা মানে হৈছেই কি হৈছে
তিনি মাহৰ পৰা বজাৰখন কৰি আছে, কিন্তু 1 টকাও মোক ভাড়া দিয়া নাই এতিয়ালৈকে। গোটেই পইচা নিজে খালেতো নহ'ব না। দাদা, ইয়াত আপোনাৰ কি মাহৰ ভাড়া? 3 মাহৰ। 3 মাহৰ 45,000 ভাড়া হয়। আপোনাৰ ইয়াত 45,000 ভাড়া আছে, এইটো ৰাখি দিয়ক আৰু এই দাদাজনক প্ৰেছানি নকৰিব। তেতিয়াহ'লে দাদা ঠিক আছে, কালিৰ পৰা বজাৰ আপুনিয়ে চাব। তে মই আহিছোঁ, বেয়া চেয়া নাপাব। আপুনি যে মোক হেল্প কৰি বহুত ডাঙৰ হেল্প দেই এইটো। মানে কি ক'ম আৰু মই ভাষাৰে ক'ব নোৱাৰোঁ, ইমান যে কি হেল্প কৰি। হয়, আপোনাক চিনিও নাপালোঁ। হয় 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 দাদা, চাওক মানুহে মানুহৰ বাবে, হয় হয় নে নহয়? হয় আপুনি মনত কৰক, আজিৰ পৰা বহুদিন আগত আপুনি মোক এটা হেল্প কৰিছিল। মানে হেল্প কেনেকুৱা, আপুনি কিবা এটা কথা কৈছিল, মই তেতিয়া ভিখাৰী আছিলোঁ হয় আৰু এতিয়া মই স্বাৱলম্বী হৈছোঁ, মানে মহাজন হৈছোঁ। এক কথাত ক'বলৈ গ'লে ব্যৱসায় কৰি, আৰু মোৰ ব্যৱসায়ত হেল্প কৰা মানুহজন এইজনে হ'ল। গতিকে আপুনি কথা দি হেল্প কৰিছে আৰু এই মানুহজন টকা দি হেল্প কৰিছে। আজি মই হেল্প মানে পাই আপোনালোকৰ দুজনৰে মই উন্নতি হৈছোঁ। গতিকে ধন্যবাদ আপোনালোকৰ দুয়োৰে। আল্লাহর নামত দে বাবা, আল্লাহর নামত দে বাবা, আল্লাহর নামত দে বাবা, বাবা দে। দুদিন পৰা কিছু খাওয়া নাই বাবা, দে বাবা, দে বাবা, দুদিন পৰা কিছু খাওয়া নাই। চাওক, মই আপোনাক এটা কথা কওঁ। কওক। আপুনি ভিক খুজি আছে। হয় এদিন ময়ো তেনেকুৱাই আছিলোঁ, হয় আপোনাৰ দৰে হয় ভিক খুজিছিলোঁ। মানুহৰ পৰা ভিক খুজি আপুনি 1 টকা 2 টকা লৈ কোনো এটা কৰিব নোৱাৰিব। নোৱাৰে। পৃথিৱীখন চাওক, পৃথিৱীখন চলাই আছে এজনে, হয় যাক আমি আল্লাহ বুলি কওঁ হয় হয় বা ভগৱান কওঁ। তেওঁৰ পৰা খোজক, হয়। তেওঁহে কিবা এটা দিব পাৰিব। আজি তেওঁ সকলো পৃথিৱীখন চলাই আছে, গতিকে তেওঁৰ পৰা খোজক। গতিকে তথাপি আপুনি মোৰ ওচৰত আহিছে যাতে কিবা এটা মই আপোনাক যাওঁ, আপুনি ব্যৱসায় কৰি খাব। এইটো লওক, আপুনি কিবা এটা ব্যৱসায় কৰি খাব, যাওক।